रोड में उठेगा, हाँ लाइन में मुड़ेगा, सीधा जाएगा, फिर जाने पर पागल निकी बे हेलो एन्ड गुड मर्निङ मन्डे मनिपा गुड मर्निङ গৈছো আজি ডে 3 এট কলকাতা আৰু এটা সময় হৈ গৈছে ৰাতিপুৱাৰ 6:30 মান আজি 6টাতে ওলোৱা কথা আছে কাৰণ আজি মানডে হয় আৰু অফিচ আছে হেহঁতৰ মানে লগৰজনীৰ অফিচ আছে আৰু ইটোৰ ৱৰ্ক ফ্ৰম হোম আছে সো আমি যোৱা কথা আছে কিন্তু সময়টো ওলোৱা নহয় সো ওলোৱা নাই এতিয়া সব ৰেডি হৈ গ'লো আৰু জাৰ্নি ষ্টাৰ্ট হৈ যাব আৰু মই ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ আজি দিনটো কি প্লেন আছে কি কৰিম আপোনালোকক দেখাম বুলি বাট আধাটো ট্ৰেভেল কৰোঁতে যাব ঘূৰি পোৱালৈকে সো চাই থাকিব ব্লগ তাই বেগটো আগত লবি হাতত লবি মইতো কালিও হাততে আনিছোঁ মাইনাৰ হে গুড মৰ্ণিং বল দে ফুকন গুড মৰ্ণিং কোৱা मॉर्निंग ওকে গুড মৰ্ণিং গাইছ বাচ্চা লোক তো বলতে ये जब मैं रेडी हो गई साउंड बॉक्स ऊपर रखा हुआ है मायना की कमी नहीं है नहीं वो पता है रात में तो पूरी मोबाइल ये गायब भी हो जाता है और फाइनली আমি মন্দারমণি এরিলু रोड में उठेगा, हाँ लाइन में मुड़ेगा, सीधा जाएगा, कुछ जाने पर और एक तो 3 रास्ता है, ताऊ डाइन में मुड़ेगा, हाँ ये सोजा 16 ब्रिज पार हो जाएगा, हाँ ऑन टाइम पहुंच हाँ शॉर्ट टाइम से हो जाएगा। ओके ओके ठीक আছে ঠিক আছে আপোনালোকে বাংলাতে বুজাই দিলে গোটেই গিজনি একদম চকু ফুলি মেলি এনেকৈ আছোঁ ওলালো আৰু আমাৰ ড্ৰাইভাৰ এক্টিভ আছে হৈ যাব টোপনিয়াই কথা কৈ আছোঁ কাৰণ ব্লগ চাইছিল যদি গম পাইছে আগৰটো যে শুওঁতে কিছু পলম হৈছিল আৰু লগতে বিচত বহুত ৰাতিলৈকে থাকি ঠাণ্ডা লগাই ল'লোঁ চ' মাতটো ভাঙি আছে চ' এতিয়া যিমান ব্লগ দেখিব টোপনিয়াই বনোৱা দেখিব তথাপিও ব্লগটো লাষ্টলৈকে চাব বুলি আশা কৰিলোঁ কাৰণ নতুন কিবা কিবি দেখাম আজি ব্লগটোতো আৰু এতিয়া আমি হাইৱেত উঠি গ'লোঁ আৰু উঠিয়ে প্ৰথমে এইখন ষ্টলত চাহ খাই লওঁ কাৰণ মোৰো অলপ টনচিলৰ নিচিনা হৈ গৈছে ৰাতি ঠাণ্ডাত চ' চাই পি লেতে ना ना कल इस रोड से नहीं आए थे कल हम लोग ना It's so beautiful. এখানে কি পাওয়া যাবে চাহ খালোঁ আৰু ইয়াত ভিক্স লৈ লৈছোঁ যাতে ডিঙিটো ঠিক হৈ যায় আৰু জাৰ্নিটো আকৌ ষ্টাৰ্ট হৈ যাব আৰু এতিয়া মই ন এতিয়া পূৰা টোপনি মাৰিম এতিয়া একদম পূৰা টোপনিহে মাৰি যাব পাই গ'লোঁ সেই ব্ৰিজখন যোৱাকালি আমি এখন ব্ৰিজ কৰি যোনটো ৰাস্তাত লৈছিলোঁ সেইটো বেয়া আছিলে কিবা ভিতৰে বাট আজি যোনটো ৰাস্তা দি আহিলোঁ বিৰাট ভাল আৰু চব কলকাতালৈ আছে 160 কিলোমিটাৰ আৰু শুই আহি এতিয়া কি পালোঁ কোলাঘাট ক্ৰছ কৰিলোঁ আৰু কিমান দূৰ যাব আছে একো নকয় 80 किलोमीटर्स और 80 किलोमीटर ज़्यादा नहीं है कल से कम टाइम लगेगा आई गेस सो যদি ভিতৰত সোমাই পেলাই বেছি ভিৰটো নাপাওঁ আৰু মানে হাইৱেটো এৰি চ' এতিয়া আমি ব্ৰেকফাষ্ট কৰাই হোৱা নাই ব্ৰেকফাষ্ট কৰিব আছে চ' এতিয়া আমি ব্ৰেকফাষ্ট কৰিবৰ কাৰণে এখন ধাবাত গৈছোঁ কিবা জয় হিন্দ ধাবা চ' ইয়াতে ব্ৰেকফাষ্ট কৰি লওঁ पूरी होगा, चना मसाला होगा, तड़का होगा, चिकन होगा, बटर पनीर होगा। চ' আমি এতিয়া ইয়াতে ৰৈছোঁ ইয়াতে আমি ব্ৰেকফাষ্ট কৰিম আৰু প্লাছ মানুহজন মানে তাৰ ৱৰ্ক ফ্ৰম হোম চলি আছে কাৰণে তাৰ এতিয়া এখন মিটিং আছে চ' ছেইম টাইমত মিটিঙো কৰিব আৰু ব্ৰেকফাষ্ট খাই ল'ম চ' সেয়াই চিন বৰ্তমান খানাৰ কাৰণে ৱেইট কৰি টোপনিয়াই বহি আছোঁ আৰু বাকীকেইটাৰ ডিছকাশ্যন যে অফিচ যাব নাযায় পাবগৈ নাই টাইমত বাট মোৰতো এইবোৰ চিনেই নাই আৰু এণ্ড আই গ'ল চাই और आ गया हम लोगों का ये रुमाली रोटी एक तड़का और ये चना दाल उसको जाके देके आ जाते हैं रुमाली रोटी ইপিনে আমি
খানা অৰ্ডাৰৰ পিছত অৰ্ডাৰ দি খাই আছোঁ ভাল লাগিছে গৰম গৰম তাৰকা এণ্ড ৰুমালী ৰুটি দি আছে আৰু ইপিনে ফুকনে চলি আছে কল চ' আমিনো কি কৰিম সেইকাৰণে লাহে লাহে বহি খানা খাই আছোঁ আৰু প্লেন কৰি আছোঁ যে নেক্সট ক'ত খাব যাম কি কৰিম কাৰণ বহুত লিষ্ট আছে আমাৰ টাইম কম কাম বহুত এনেকুৱা আৰু লগৰ এজনী বিয়াও হয় তাই বিয়াও এটেণ্ড কৰিব আহিছোঁ চ' সেয়াও এটেণ্ড কৰিবলৈ আছে তাইক আহি লগো পোৱা নাই মানে মই আৰু আমি মানে ব্ৰেকফাষ্টে 40 মিনিট বহুত বেছি মই জানেনে ৰাইজ কলকাতাৰ আহা পাছ 4-5 কেজি এতিয়ালৈকে বহালোঁ আৰু কিমান বাঢ়ি যাম ঠিক নাই মানে খাই বৈ আড্ডা মাৰি বহি আছোঁ যিহেতু ফুকনৰ কল শেষেই হোৱা নাই তাৰ কল শেষ হ'লে আকৌ আমাৰ জাৰ্নি ষ্টাৰ্ট হ'ব আৰু এতিয়া ব্ৰেকফাষ্ট কৰি ফাইনেলি ওলাই গ'লোঁ আকৌ জাৰ্নি ষ্টাৰ্ট হৈ গ'ল এতিয়া গৈ পেলাই অফিচ কৰিব বিউটিও যাব অফিচ ৰাইট वो भी सही है তো তাই কৈ আছে যে 12টা বজাত যোৱা হয় তাই জলদি ওলাব পাৰিলে মোৰ লগত ঘূৰিবৰ কাৰণে চবেইতো অফিচ কৰিব এটাই কৰিয়ে আছে তো মই গৈ কি কৰিম সেইটো ভাবি আছোঁ কাৰণ অকলে ওলাই যাবও ভাল নালাগে চ' বিউটিক কামুৰি আছোঁ যে তই পাৰিলে পূৰাই লিভ লৈ ল চ' চাওঁ কি কৰোঁ প্ৰথম পাই লওঁ পোৱা টাইমটো গম পোৱাৰ পিছত উই উইল ডিচাইড আমি নেক্সট কি কৰিম মই মাইনাকৰ ঘৰতো যাব পাৰোঁ বা বিউটিৰ ঘৰতো যাব পাৰোঁ ভাবি পোৱা নাই এতিয়ালৈকে কি কৰোঁ চাই থাকক গম পাব য'তে নাযাওঁ কিয় নতুন এটা জেগাতে যাম हम लोग को जितना जल्दी पहुंचना है उतना ही लेट हो रहा है ये देखिए दिखा रही हूँ आप लोग को ये कौन सा ब्रिज है ये कपड़े में हल्दी लग गया मेरा ये कौन सा ब्रिज है ओके कोलकाता सिटी घुसने का जो ब्रिज है वो तो पूरा कंस्ट्रक्शन चल रहा है तो मतलब बहुत ही ज़्यादा जाम हो गया सिस्टमेटिक कर दिया है मतलब थोड़ा थोड़ा गाड़ी करके मतलब जाने के लिए दे रहा है तो आप लोग को मैं दिखाती हूँ ये ऐसे लेन बना दिया हम लोग एकदम साइड वाले लेन में ये बीच का लेन है और उसके बगल में और एक लेन गाड़ी सामने देखिए एसी में लेकर एसी में लेकर लंबा लाइन है ফাইনেলি আমাৰ লেণ্ডটো খুলি দিলে আৰু গৈছোঁ কিমান যে টাইম ৰখিব লাগিলে চট্টগ্ৰাছী ব্ৰিজখনত কনষ্ট্ৰাকশ্যন চলি আছে মানে মেৰামতি কৰি আছে চ' বেছি ভেহিকেল এটা টাইমতে যাব নিদিয়ে সেইকাৰণে চিষ্টেমেটিক কৰি অলপ অলপ গাড়ী এৰি আছিলে আৰু বৰ্তমান আমি ব্ৰিজখনৰ ওপৰেদি নহয় বেলেগ এটা ৰাস্তা দি গুচি যাম যোৱাকালি যাওঁতেও আমি বেলেগ এটা ৰাস্তা দিয়ে গৈছিলোঁ সৰু সুৰা ভিতৰৰ ৰাস্তা দি আৰু এতিয়া আহি পাই গ'লোঁ কলকাতা চিটি কিন্তু জানেনে আমি ফ্লাইঅভাৰখনৰ তলেদি যাব লাগিছিলে বিউটি ঘৰলৈ বাট উঠি দিয়া গ'ল ফ্লাইঅভাৰৰ ওপৰত আৰু এতিয়া অপশ্যন নাই চ' ফ্লাইঅভাৰৰ পৰা নামি আকৌ আমি ইউ টাৰ্ণ ল'ব লাগিব চ' এতিয়া গৈ আছোঁ ফ্লাইঅভাৰৰ ওপৰেদি আৰু এইখন ফ্লাইঅভাৰৰ ওপৰৰ পৰা বহুত কিবা কিবি দেখা পায় ধুনীয়া ধুনীয়া চাই এতিয়া দেখিব চাব JW মেৰিয়েটটো দেখিব ITCখন দেখিব চব কি ধুনীয়া লাগে ৰাতি ভিউ দেখাইছিলোঁ যোৱাকালি ব্লগটোত আৰু আজি দিনৰ ভিউ দেখাই দিছোঁ আপোনালোকক মই এতিয়া 5টা বাজিব হ'ল অথনি আহি পালোঁ ব্লগটো কণ্টিনিউ নকৰিলোঁ কাৰণ বহুত বেছি জামত ফ্ৰাষ্ট্ৰেটেড টাইপ হৈ আহি ফ্ৰেছ হৈ গ'লোঁ 1:30মান বাজিল গৈ আহি পাওঁতে চ' এতিয়া বৰ্তমান লগৰজনীৰ লগত যাব ওলাইছোঁ নিউ মাৰ্কেট অলপমান বজাৰ চজাৰ কৰিব ক'ৰবাত আহিলেতো বজাৰ কৰিবই লাগিব ন চ' আপোনালোককো দেখাম ভাবিছোঁ অকণমান বজাৰখন নিউ মাৰ্কেট যাবলৈ ওলালোঁ ঠিক আছে অফিচৰ পৰা পূৰা লিভ লৈ ল'লোঁ যাবলৈ নিদিলোঁ অফিচ আৰু বাকী লগৰকেইটা মানে যোনটো মাইনাক হয় তাৰতো কলকাতাতে ঘৰ চ' প্ৰিয়ংকা তাই হাজবেণ্ড গৈছে মাইনাকৰ ঘৰত তাতে সিহঁতে ৱৰ্ক ফ্ৰম হোম কৰি পেলাই ৰাতিকে প্ৰিয়ংকা আকৌ ইয়াত আহি যাব আৰু ফুকন তাত থাকি যাব মাইনাকৰ ঘৰত আৰু ইয়াত চাওক কলকাতাৰ গলি ময়ো মাইনাকৰ ঘৰত লাঞ্চ কৰাৰ কথা আছিলে আজি বাহিৰে বাহিৰে সোমাই বাট যোনটো ট্ৰেফিক জামত ফচিলোঁ টাউনত সোমাই ইট ৱাজ টু টায়াৰিং এণ্ড ফ্ৰাষ্ট্ৰেটিং কি মানে চব মন বাদ দিলোঁ আৰু আহি বিউটি ঘৰত ডাইৰেক্ট শুই গ'লোঁ আৰু বৰ্তমানে মেট্ৰ' ষ্টেচন কুদঘাট মেট্ৰ' ষ্টেচন বিউটি একদম ঘৰৰ ওচৰত আহি গ'লোঁ ইয়াৰ পৰা যাম নিউ মাৰ্কেটলৈ কাৰণ কেবত আকৌ জামত ফচিব নাই ইয়াতে মেট্ৰ'ই বেষ্ট হয় চ' ইয়াতে বিউটিৰ টিকেট কাটি ল'লে আৰু এতিয়া দৌৰি দৌৰি আহি ট্ৰেইনত উঠি ল'লোঁ নহ'লে আকৌ অলপ টাইম ৰ'ব লাগিলেহেঁতেন পূৰা দৌৰত দিছোঁ আৰু যোনখন আছে এইখন মেট্ৰ'
আৰু এতিয়া ইয়াত নিউ মাৰ্কেটত ঘূৰি আছোঁ কেনেকুৱা বেছি ভিৰ কেনেকুৱা ভিৰ আছিলে একো বস্তু চস্তু চাব নাপালোঁ পাই নিউ মাৰ্কেটখন আমাৰ ফেঞ্চিতকৈ বিশেষ বেলেগ একো নহয় যেনেকৈ ফেঞ্চিত ফুটপাথত দোকান ৰাস্তাত দোকান আৰু দোকানততো দোকানেই চ' ইয়াতো ছেইম খালি ইয়াত অলপ ভেৰাইটি বেছি আৰু লাইটছবোৰ বৰ ধুনীয়াকৈ লগাই থৈছিলে মানে আপোনালোকৰ খ্ৰীষ্টমাছ টাইম আছিলে তো ব্লগটো দেৰিকৈ দেখি আছে বাৰু আপোনালোকে বাট মই গৈছিলোঁ খ্ৰীষ্টমাছটোৰ আগতে আৰু বৰ্তমান এয়া খোৱা গলিত আহি গৈছোঁ ফুডৰ গলিত ইয়াত চব ভেৰাইটি খানা পায় আৰু আমি ডিচাইড কৰোঁ যে সৰু সুৰা কিবা 2-3খন ষ্টলৰ পৰা খাম এখনৰ পৰা নাখাওঁ চ' ফাৰ্ষ্ট ডে দিলোঁ তন্দুৰী ম'ম' কেনেকুৱা আৰু এতিয়া খাই আছোঁ ফুচকা খাই আকৌ মই খালোঁ কুলফি ফালুদা দেখি খাব মন গ'ল আৰু এনেকুৱা বহুত সৰু সুৰা বস্তু খালোঁ ভিডিঅ' নবনালোঁ আৰু বহুত কিউট বস্তু খ্ৰীষ্টমাছৰ কাৰণে বিকি আছিলে তো যি উঠাই লৈছোঁ আনিবতো নোৱাৰিম জানোৱেই কাৰণ বেগৰ ৱেইটৰ কথা থাকিব বাট আৰু এতিয়া সোমাই গ'লোঁ চেণ্ডেলৰ দোকান ইমান ধুনীয়া কালেকশ্যন আছিলে নহয় পেঞ্চিল হিলবিলাকৰে বা ব্লক হিলৰে চব কালাৰ্ড এণ্ড প্ৰাইচ ৱাজ চ' ৰিজনেবল আৰু এতিয়া ইয়াত ঢেৰ শ্বপিং কৰিছোঁ চেণ্ডেল কিনিলোঁ খালি এতিয়া টেনশ্যন হৈ গৈছে বস্তুবোৰ কেনেকৈ নিম চ' এতিয়া বেগ বিচাৰি ফুৰিছোঁ ফেঞ্চিতকৈ ইয়াত এটা বেলেগ আছিল যে ইয়াত অৰ্নামেণ্টছৰ কালেকশ্যন বহুত ধুনীয়া আৰু ৰিজনেবল প্ৰাইচত ফেঞ্চিত ইমান ধুনীয়া ইয়াৰিং বা অল মানে আপোনালোকে নাপায় এতিয়া আহি গ'লোঁ টি জাংচনলৈ কাৰণ বিউটি ঘূৰি ঘূৰি ভাগৰি গৈছে আৰু তাইক লাগে চাহ খাবৰ কাৰণে মই বাৰু নাখাওঁ हैविंग टी फाइनली बहुत ज़्यादा 10,000 मान उड़ाए ही नहीं मैं वापस बहुत ही ज़्यादा शॉपिंग कर दिया क्या क्या होता है पता नहीं तो ब्यूटी बहुत टायर्ड हो गई इसलिए वो चाय पीने के लिए आ गई और मैं तो ज़्यादा नहीं पीती हूँ तो चाय नहीं पी रही मैं उसको कम पहले दे रही हूँ आप लोग को मैं बाद में दिखाऊंगी मैंने क्या क्या शॉपिंग মোৰো বহুত পিয়া আৰু ভাগৰ লাগিছিল চ' নেমু পানী খাই ল'লোঁ সময় হৈ গ'ল 9:15-20 মান আৰু বৰ্তমান এই দেখিছে মেট্ৰ' কাৰণে গৈ আছোঁ হাতত পুৰা বস্তু বিউটিও লৈ আছে চ' এতিয়া মেট্ৰ'ত উঠোঁগৈ আৰু মেট্ৰ'ত যদি বহিব নাপাওঁ হালত বেয়া হৈ যাব আৰু এয়া বহিবলৈ ছিট নাপাওঁ বুলি জানোৱেই কাৰণ অফিচ টাইমিং বা সেই লাষ্টৰ মেট্ৰ'ৰ টাইমিংকেইটাত আপোনালোকে বহিব পাব যে একদমেই চান্স কম অৱস্থা বেয়া হৈ গৈছে আৰু মানে থৈ আৰু এতিয়া আহি গ'লোঁ চব্জি বজাৰ কাৰণ বজাৰো কৰিবলগীয়া আছিলে ঘৰতে খাম ভাবিছোঁ বহুত বাহিৰত খাইছোঁ আৰু ফুলি গৈছোঁ এইবোৰ বস্তু কিনিছোঁ চাওক আমি এসোপা কিনিছোঁ এসোপাও কিনিছোঁ কিবা কিবি আৰু এয়া বিউটি ৰাণীয়ে মোৰ গহনা ট্ৰাইল মাৰিছোঁ বিউটি এটা গহনা দেখাই দিছোঁ ফটককৈ चलो मैं बेग में पिनी আছে মাল কাম পিনি না গহনা দেখা দে আহি মেলি পালোঁ টাইম হ'ল মানে গা বেয়া হৈ গৈছে কাৰণ ঘূৰি ফুৰিছিলোঁ চ' একদম গৰম পানী আৰু কম্বল মেৰিয়াই থৈছোঁ কাৰণ ডিঙি বিৰাট বিষাইছে টনচিলে পাইছে আৰু এইবোৰ যি বজাৰ কৰিছিলোঁ মানে এইবোৰ পিন্ধি ট্ৰাইল মাৰি আছোঁ ভয়ংকৰ বস্তু উঠাই দিলোঁ ভয়ংকৰ বস্তু উঠাই দিলোঁ সব বস্তু মুখ লগাই গেছে সিলি যে এটুকে লেছো এতিয়া ৰিয়েলাইজ হ'ল চ' আজি ব্লগটো ইমানখিনিতে খতম কৰি দিওঁ যদি আজি ব্লগটো চাই আপোনালোকৰ ভাল লাগিলে কাইণ্ডলি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু যদি প্ৰথমবাৰৰ বাবে চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব টিল দ্য নেক্সট ব্লগ বাই বাই গুড নাইট